আমি সকলোৱে ৰৈ আছোঁ আমাৰ ওচৰৰ যিটো পুৰণি ভিতৰত দুৰ্গা মাৰ প্ৰতিমা আছে সেইটোৰ কাৰণে আৰু এয়া আহি পালে দুৰ্গা মাৰ প্ৰতিমা আমাৰ আমজোঙালৈ এবাৰ ঘূৰাব লৈ আহে আৰু লগতে আমাৰ আমজোঙা নদীখনতে দুৰ্গা মাৰ বিসৰ্জন দিয়া হয় আৰু আমাৰ পিছকৈ পূৰা মিউজিকৰ তালে তালে নাচি আছে মানে বহুত এনজয় কৰি আছে আমাৰ গোটেই অঞ্চলৰ মানুহখিনি ওলাইছে একেলগে আৰু সকলোৱে নাচি আছে ফূৰ্তি কৰি আছে আৰু ইয়াতে আমিও আগভাগ লৈছোঁ মানে আমিও ওলাইছোঁ লগতে অলপমান ফূৰ্তি কৰিছোঁ আৰু ভাল লাগিছে আৰু গোটেই মানুহখিনিক লগ পাইছোঁ আমাৰ মা খুৰী আৰু যিমানখিনি আমাৰ মানুহ আছে ওচৰ পাঁজৰৰ গোটেইখিনি ওলাইছে আৰু চাওক কিমান ভিৰ হৈ গৈছে সকলোৱে চাই আছে কেনেকৈ পূজা কৰা হয় কেনেকৈ বিসৰ্জনৰ আগে আগে দেৱী মাক পূজা কৰা হয় আৰু কেনেকৈ বিসৰ্জন দিয়া হয় আৰু ইয়াক মোৰ গালত সেন্দুৰ লগাই গ'ল আমাৰ ওচৰৰ এজনী খুৰী আহি মানে ইমান ফূৰ্তি মানুহখিনি কি ক'ম আৰু শেষত দেৱী মাক ভালকৈ আৰু এবাৰ পূজা কৰা হ'ল আৰু বিসৰ্জনৰ কাৰণে আমাক সকলোখিনি সাজু কৰা হ'ল আৰু এয়া বিসৰ্জন হৈ গ'ল আৰু আমিও ঘৰা ঘৰি হৈ গ'লোঁ